केवल एक महायुद्ध को टालने का प्रयत्न करना आवश्यक है। और इसीलिए मैं शांति का प्रस्ताव लाया हूँ महामंत्री। यदि वास्तव में आप इस महायुद्ध को टालना चाहते हैं, कोई ऐसा प्रस्ताव दीजिए जो मान्य किया जा सके। पांडवों को 5 गांवों पर स्वतंत्र अधिकार दे दीजिए महाराज। 5 गांव तो क्या। हेलो, কি কৰিছে? মই অৰ্জুনক চাই আছিলোঁ। না মহাভাৰত এবাৰ তাত লাগিলা। মই মানে সেই কথা এটা ক'বলৈ ফোন মাৰিলোঁ। মই মানে হেৰি বাৰ্থডে এটা খাই আহোঁ, শুনিছা? কোৱা হেল্ল' হেল্ল' শুনিছা? কি কৈছিলা? অঁ এতিয়া মোৰতো শুনা। অ শুনা না কথা এটা। মহাভাৰতৰ যে অৰ্জুন ইমান ধুনীয়া, না চাবা তাৰ চকু, না চাবা তাৰ কাণ, তাতেই আমি হওঁ সকলো ম্লান। না চাবা তাৰ চুলি, না চাবা তাৰ দাড়ি, তাতেই মুগ্ধ জগতৰ সকলো নাৰী। আৰে হেৰি মানে অৰ্জুন আহিলে বাই। কাটি দিলে যে ফোনটো। কোৱা। হেল্ল' জান, মই আহিলোঁ। ক'ত গৈছিলা? কিয় বাৰ্থডে খাই আহিলোঁ আকৌ। তুমি মোক নোকোৱাকৈ গৈছিলা? কিয় তোমাকতো মই কৈছিলোঁ ন। তুমি অৰ্জুনক বৰ্ণনা দি থকা নাছিলা নি? হ'ব চব গম পাওঁ। এইবোৰ চব তোমাৰ প্লেনিং হয়। মোৰ পৰা ব্ৰেকআপ বিচাৰিছে মই জানো নহয়। মই চব গম। এতিয়া এইটোহে হ'লগৈ। নহয় তই কি গম পালি? কি গম পালি? মই কওঁ নে তই কি গম পালি? অৰ্জুনৰ মূৰত কেইডাল চুলিছে তই সেইটো গম পালি। অৰ্জুনৰ মুখত কেইডাল দাঁড়িছে তই সেইটোও গম পালি, কিন্তু তই এইটো গম নাপালি যে মই বাৰ্থডে খাবলৈ গ'লো। অৰ্জুন মূৰত উঠিল। অৰ্জুন মূৰত উঠিল তোৰ। কি ক'লি তই? অৰ্জুন মূৰত উঠিলে বেয়া আৰু। অৰ্জুন মানে টিভিতে থাকিব লাগে আৰু। তুমি বুজিছা চাগে ন? তুমি বুজিছা। এই খঙতে ওলাই যায় আৰু কি কৰিবাচোন ইমান গৰমত। মানে চোৱা, তুমি বুজিব লাগে। তুমি বুজিছা চাগে ন? বাদ দিয়া নাই এইবোৰ চব, বাদ দিয়া। আহা ব'লা আমি অলপ ৰোমেণ্টিক কথা পাতোঁ। ব'লা না আমি অলপ ৰোমেণ্টিক কথা পাতোঁ। তুমি এটা কথা লাগি নাথাকিবাচোন। ঠিক আছে দিয়া। শুনা না কথা এটা। আজি জানা মহাভাৰতৰ 1 ঘণ্টাহে দিয়ে, আনকালে 1.5 ঘণ্টা দিয়ে নহয়। বেচেৰা অৰ্জুনটোক আজি মই বহুত দেৰি চাবলৈও নাপালোঁ। না তাৰ চকু, না তাৰ কাণ, তাতেই সকলো আমি হওঁ ম্লান। না তাৰ চুলি, না তাৰ দাড়ি, তাতেই মুগ্ধ জগতৰ সকলো নাৰী। জান, কথা এটা কওঁ শুনিবা? কিয় নুশুনিম? দ্ৰৌপদীয়েতো অৰ্জুনৰ কথা সকলো শুনে ন।
কাম কৰা মোবাইলটো চকুৰ ওচৰলৈ নিয়া তাৰপিছত তাত থকা ৰঙা বটনটো টিপি দিয়া তাৰপাছত শুনা আকৌ গুগলত যোৱা তাত ছাৰ মহাভাৰতৰ অৰ্জুন বুলি চাৰ্চ কৰা আৰু তাত মহাভাৰতৰ অৰ্জুনৰ ফটোকপি ওলাব নহয় তাকে চাই থাকা মোৰ লগত কি ঘটিটো কৰিবলৈ কথা পাতিছ হে হেল্ল' জান হেল্ল' কি কৰিছা নাই এনেই মংগল গ্ৰহৰ ফালে ওলাই আহিছোঁ চাবা যদি গুচি আহা তুমি মোক নোকোৱাকৈ গ'লা যে চব গম পাইছোঁ এইবোৰ তোমাৰ চব প্লেনিং বুলি মোৰ পৰা ব্ৰেকআপ বিচাৰিছা ন হ'ব তোমাৰ এনে মূৰৰ মালবোৰ সঠিক জেগাত আছে নহয় নে চব অৰ্জুনকে সমৰ্পণ কৰি দিলা আৰে তুমি মোক খং কৰিছা যে অৰ্জুনে দ্ৰৌপদীক খঙকে নকৰে নহয় তই না ফেক ফেক কৰি নাথাক বুজিছ ছোৱালী ফেক ফেক কৰি নাথাক তোৰ অৰ্জুনে দ্ৰৌপদীক খং নকৰিব পাৰে কিন্তু এই ৰাকেশ ৰাহু কেতু শনিয়ে খং কৰিব বুজিছ ছোৱালী তই মোক পাগল কৰি মাৰিছ বুজিছ মানে ব্ৰেকআপ তোক ব্ৰেক আপ দিলোঁ হ'ব ব্ৰেকআপ একেবাৰে অৰ্জুন 8টা বাজিলে ঐ টিভি লগা টিভি অৰ্জুন আহিব হ'ল ঐ 115 লগা